পঞ্চভূতি দেশন সেই অগ্নিদগ্ধ কৰে নতুবা মাটিয়ে খাই তাংক শেষ কৰে চিগাল কুকুৰে টানি খাই তো খাব ইটো শৰীৰ কলাগিনে কান্দাৰা গব ইৰাম সীতাহুকে অধীৰণ হৈবা ৰঘুমণি কোন কাৰ্য কোন স্বামী নাই চিনা চিনি সুবৰ্ণ বদন গৰি পিন পয়োধৰা দুৰ্বাদল শ্যামলাংগ অতি কামতোৰা ইৰাম বিহত নিতম্বি তম্বি তনু আৰু নচৰণ সুবৰ্ধনা সৈত কামতোৰা মধ্যক্ষীণ মুখ পূৰ্ণ চন্দ্ৰ চাৰু অধৰ যুগল উষ যোগ উষ আঠি যেন বিল্ব ফল কমল কমল নয়ন মত গজেন্দ্ৰ গামিনী দীৰ্ঘ কেশী সুবৰ্ধনী কুকি লনাদিনী ইৰাম পঞ্চবাণে দগ্ধ কৰে কটাক্ষ নয়নে হেন ভাইজা ধ্যান কৰি আপোনাৰ মনে কাম বানে জৰ্জৰিত হয় যিটো মোহা তাৰ কথা ব্যত কৰো শুনা বীৰাবৰ নাৰীৰ মায়াত মুগ্ধ ভৈল যিটো জন তাহাৰ দুৰ্গতিৰে কৰিব বৰ্ণনা ৰমণীৰ পাশে বন্ধি শুৱে যিটো লোকে দুৰ্গতি হিতো পৰায়ণৰকে শুনাৰাম ৰঘুমণি পৰমাৰ্থ জ্ঞান নাৰী আৰু পুৰুষৰ নাই ব্যৱধান নুহে স্ত্ৰী পুৰুষ কিবা নুহে শিৱ ইতি জানিবা তাহাৰো ৰাম একেই দুৰ্গতি পৰিপূৰ্ণ আত্মা সিটো দেহক ধৰিয়া সৰ্বদাই থাকে যত বিষয় ভুঞ্জিয়া ইৰাম কি খাংগ শৰীৰ আৰু কোমল হৃদয়া মল পিণ্ড ময়ি জৰ বুদ্ধিহিত দয়া হেন ৰামণি চিত্ত কিছুৱে নজানে মায়াবিনীৰ উপজত গণ্ডগোলালে শ্ৰীৰাম প্ৰাণটো অধিক প্ৰিয় যাক ভাল
সীতা অনাথ মূলা মাত ঘৃণাৰে পাত ৰাম নকৰে দৰ্শন শ্ৰুতি নাহি জানা পাৰ নকৰে আঘ্ৰাণ কিছু মৃদু ব্যৱহাৰ পঞ্চভূত হন্তে ইটো দেহৰ উৎপত্তি নাৰী সংযোগতে পাৱে পুৰুষে দুৰ্গতি পিণ্ডময়ী দেখাইতো চৈতন্যৰ পিতা ৰূপৰ গন্ধ স্পৰ্শ শব্দ বিবৰ্জিত যত দেখা কমনীয় ৰূপ ইটো দেখা হবে অচেতন জড় জানিবা প্ৰত্যেক ৰাম সত্য সনাতন আত্মা সৰ্বত্ৰ বিকাশ অক্ষয় অব্যয় চিৰ জ্যোতিৰ প্ৰকাশ কুনকাৰ পতি পত্নী নাহি পৰিচয় মোৰা মোৰা বুলি জানে হবে মাৰায়া ৰাম হিনৰে নিমিত দিগিহ অতি ক্ষণ স্থায়ী তাৰণাখে মহাকাশে নুহে কিছু হানি যত দেখা পুত ভাইজা সকলো অসাৰ সকলোতে মায়া মাত্ৰ অনিত সংসাৰ আত্মায় অবিনাশী জানা আত্মা চিৰন্তৰ দেশ নাশে আত্মা নাশ নুহে কদাচন কোনো জনে হত্যা কৰে কোনো কোৱে হত হত হত্যাকাৰী নজা নয় বিচাৰত ৰামেহি মতে জানি তুমি আত্মাৰ স্বৰূপ দুখ ত্যাগ কৰি স্বস্থ হোৱাৰ ঘোষিত মন স্থিৰ কৰি হুক এৰামিৰমণি সূক্ষ্ম ভাৱে আত্মা কজে চিন্তা পুনি শ্ৰীৰাম বধতে ৰেখে কৈলা ততসাৰ দেহৰ নাথাকে দুখ নাথাকে আত্মাৰ তথাপি কি কাৰণত দেহে ক্লেশ পায় হিতাৰ বিৰহে দহে অগনি পৰায় ৰাম হুকতাপে দণ্ড কৰে সমস্ত শৰীৰা কিহেতু বুলিবা বৃথা কাৰণ ইহাৰ
এই ৰাম যিটো সদা কৰি আছো মই অনুভৱ তাহাৰ অস্তিত্ব নাই বুলিলা পুংগৱ কি ৰূপে বিশ্বাস কৰো মন মোহে থিৰ চিন্তাত লেখে দগ্ধ কৰে মনুষ্য শৰীৰ এই ৰাম কিবা হেতু দুখ তাপ পায় নৰগণ সুখ দুখ ভোক্তাৰ আছে কোন জাৰ কোন সিতুৰি দি মাজে কৰি অনিচান দিনে ৰাতি সুখ দুখ কৰাৱে ভুঞ্জন তাহাক বিচাৰি কোৱা কহে পুণ্যস্পদ ভাগ্য মহাভাগ্য বলে লাভ পাইনো তজুপদ অগস্ত বদতি শুনাও হে অৰঘুত সম্ভৱী মায়ায়ে মোহি আশ্ৰয় জগত অত্যন্ত দুৰ্জয় মায়া আপুনি প্ৰকৃতি মহেশ্বৰ নিজে জানা মায়াৰ ৰঘুপতি এই ৰাম ক্ষয় ব্যয় ভূত গণেৰে নিমিত নিৰ্মল জগত খন আছে পৰিবিত সৰ্বজ্ঞান ৰূপ আত্মা বিভু মহেশ্বৰ সৰ্ব